আমাৰ মালতী বাইদেউ সন্দিকৈ প্ৰাইমাৰী পঢ়া আছে আৰু গোৰেশ্বৰ টাউন মানে ভাত একদিন নাকামিও ফুৰ্তিতে থকা যায় সেইকাৰণে দুখত থাকিব নালাগে আমাৰ আজি এই দলীয় সভাত উপস্থিত আহিব সেক্ৰেটাৰিয়েটত ৰাতি ৰাতি মানুহবিলাক সেলফি উঠাইছিলে গৈ পেলাই ঘূৰিবলৈ জাগা নাই মৰ্ণিং ৱাক ইভিনিং ৱাক কৰিবলৈ জাগা নাই সেক্ৰেটাৰিয়েটত গৈছিলে এতিয়া সেক্ৰেটাৰিটো ইয়াৰ ডাঙৰ বেৰিকেড দি পেলাই তালা মাৰি থোৱা আছে মানুহ সোমাব পাৰে যেন এইটোৱে ডাঙৰ উদাহৰণ আপুনি দেশ চলাইছে এটা নিজৰ জাগাবিলাক আপুনি সুৰক্ষিত কৰি ৰাখিব পৰা নাই এই অৱস্থাবিলাক আমি দেখিবলৈ পাইছোঁ তো সেইকাৰণে ৰাজনীতিক প্ৰতিষ্ঠা লাগিব এতিয়া কৈ আছে যে মই ৰাজ্যসভাত গ'লো আমাৰ দলে মোক ৰাজ্যসভাত দিলে দলৰ শীৰ্ষ নেতৃত্বই ভাবিলে যে মই ৰাজ্যসভাটো ল'ব লাগে 3টা সিট খালী হৈছে দ্বিতীয় সিটৰ কাৰণে আমি কেণ্ডিডেট দিছোঁ দ্বিতীয় কেণ্ডিডেট ইলেকশ্যন হ'লে টানা বানা হ'ব জিকাৰ কাৰণে কোনোবা এটা দলক অকলে নহ'ব বেলেগৰো লাগিব গতিকে আমি নমিনেশ্যন দিছোঁ আমি চবৰে ৰুলিং বিৰোধী চবৰে ভোট বিচাৰিম 15 তাৰিখত ইলেকশ্যন হ'ব লগা আছিলে আমি তেনেকুৱা ভাবি আছোঁ কিন্তু 3জন মাত্ৰ কেণ্ডিডেট হ'ল আমি আনকণ্টেষ্টভাৱে বিজয় হ'লোঁ আৰু ইউপিপিএল দল একমাত্ৰ দল আজি ভাৰতবৰ্ষত যে কোনো ৰাজ্য চলোৱা নাই একো চলোৱা মাত্ৰ 5টা ডিষ্ট্ৰিক্টৰ কাউন্সিলত আছে তাৰ 3জন সাংসদ আছে বহুত ডাঙৰ উত্তৰ আজি ডিপিএফে কৈছে যে এইটো এৰি পলালে বুলি আজি দুটা যিটো নেশ্যনেল পাৰ্টি ইয়াৰ ষ্টেট প্ৰেচিডেণ্ট লোকসভাৰ সাংসদ তেখেতসকলে এই কাম কৰা নাই মানুহ প্ৰতিষ্ঠানী লাগে কাম কৰিবলৈ আপুনি টাইমৰ কথাটো বাদ দিয়ক যেতিয়া মই আন্দোলন কৰি আছিলোঁ সংগ্ৰামত আছিলোঁ ইয়াত মানে ডিষ্ট্ৰিক্ট ৰেলী শেষ কৰি মই দিল্লীলৈ গৈছিলোঁ ইয়াৰ পৰা যাই ক'ৰবাত আহমেদাবাদত লেকচাৰ দিছিলোঁ কিবা তেলেংগানা আন্দোলনত অংশগ্ৰহণ কৰিছিলোঁ আৰু নেক্সট ডে ৰাতাৰাতি আহি মই ওদালগুৰিত ৰেলীত অংশগ্ৰহণ কৰিছোঁ এইটো মানুহৰ মনৰ কথা আজিকালি দিল্লী মাত্ৰ 1.5 ঘণ্টাই 2 ঘণ্টাই ৰাতিপুৱা যাই পাৰ্লামেণ্টত এটেণ্ড কৰি গধূলি আহি যাব পাৰে আৰু তেখেতে গৈ নাপাওঁতে য'ত বানপানী হয় য'ত ধুমুহা হয় ময়ে প্ৰথম গৈ পাওঁ এইখিনি কথা গেৰেণ্টি আছে মই আগতে গৈ পাওঁ মানুহক মৰম কৰিব পৰা মন লাগিব আপোনাক প্লেনিং এটা লাগিব কেনেকৈ কাম কৰিব 26টা জনগোষ্ঠীৰ কাউন্সিলত থাকোঁতে আজি কৰণীয়াসকলৰ বাঘ বগাই উৎসৱ মদাহীসকলৰ বৰমানী উৎসৱ বেলেগ বেলেগ জনগোষ্ঠীৰ উৎসৱ এইবিলাক চব কেলেণ্ডাৰত লৈ আহিলোঁ ভিজন ডকুমেণ্ট বনাই দিলোঁ এতিয়া পাৰ্লামেণ্টত যাই 26টা জনগোষ্ঠীৰ বড়োলেণ্ডত থকা যাৰ যাৰ সমস্যা আছে চব জনগোষ্ঠীৰ সমস্যা আমি পাৰ্লামেণ্টত উত্থাপন কৰোঁ আজি 70 বছৰৰ অসমৰ মাত্ৰ নহয় বড়োলেণ্ডৰ মাত্ৰ নহয় অসমৰ 146টা জনগোষ্ঠী আছে ইয়াৰ ভিতৰত 10-15টা জনগোষ্ঠীৰহে প্ৰতিনিধি পায় বাকী নাপায় যি জনগোষ্ঠীৰ প্ৰতিনিধি নাই তেখেতসকলৰ হয় পাৰ্লামেণ্টৰ মজিয়াত মই মাত মাতিম প্ৰত্যেকটো পাৰ্লামেণ্টৰ মাত মাতি কথা কম সিহঁতৰ কাৰণে কাম কৰিম এইটো মাত্ৰ নহয় ভাৰতবৰ্ষত পিছপৰা জনজাতি দলিত ছত্তীশগড় ইউপি ঝাৰখণ্ড য'ত জনজাতি দলিত মানুহবিলাক আছে যোনে আজি ৭৮ বছৰ ন্যায় পোৱা নাই ইহঁতৰ কাৰণে মই পাৰ্লামেণ্টত যাই মাত মাতিম এইখিনি গেৰেণ্টি আছে ৩০-৪০টা বছৰ মই অধ্যয়ন কৰি আহিছোঁ আজি তেখেতে কৈছে আমাৰ কাম কাউন্সিলত দিল্লী ডিষ্ট্ৰিক্টৰ কাম নাই পইচা ক'ৰ পৰা আহিব পইচা দিল্লী ডিষ্ট্ৰিক্টৰ পৰা আহিব আৰু পইচা আহিবৰ কাৰণে বাজেটটো ইনফ্লুৱেঞ্চ কৰিব লাগিব কথা ক'ব লাগিব বড়োলেণ্ডৰ কি সমস্যা আছে এইটো দাঙি ধৰিব লাগিব আজি গোটেই ৰাস্তা বনাব লাগিলে ৪,০০০-৫,০০০ কোটি লাগে গোটেই স্কুল বনাব লাগিলে ৩,০০০ কোটি টকা লাগে খেতি পথাৰ যদি ভাল হ'ব লাগে